বন্ধুসকল স্বাগতম জনাইছোঁ অল ইনফো উইথ ধ্ৰুৱ চেনেলটোলৈ। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু দুটা টেকনিকেল এছিষ্টেণ্ট ভেকেঞ্চি ওলাইছে। টু ছেটেলাইট চেণ্টাৰ KVK ডিব্ৰুগড় এণ্ড HRS কাহিকুছি দুটা টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে আৰু পোষ্টটোৰ পে'মেণ্ট অৰ্থাৎ আপোনালোকৰ ইয়াত দৰমহা হ'ব, পে'টো হ'ব 22,000 টকা। ফিক্সড হয় এইটো। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিসকলে ইয়াতে চাব, এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে বেচেলাৰ ইন চায়েন্স BSc কৰিছে তেওঁলোকৰ বাবে দুটাত এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং অন ডিজায়াবল আপোনাৰ এক্সপিৰিয়েঞ্চটো থাকিলে ভাল বুলি কৈছে। বায়'পেষ্টিচাইডছ আৰু বায়'ফিলিজাৰ্ছৰ প্ৰডাকশ্যনৰ কিবা এক্সপিৰিয়েঞ্চ আপোনালোকে যদি আছে তেতিয়াহ'লে ভাল হ'ব। আৰু আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব লাগিব, ইণ্টাৰেষ্টেড যিসকল কেণ্ডিডেট আছে তেওঁলোকে আপোনালোকৰ মেইল কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ মেইল দুটা দিয়া আছে, dbt.aau@gmail.com এইটো, আৰু এটা কপি আপোনালোকৰ dbt এইটো আপোনাৰ bidyut.sharma@aau.ac.in এই ৱেবছাইট এই ইমেইলটোলৈ আপোনালোকে মেইল কৰিব লাগিব। কি লাগিব আপোনালোকৰ ৰিলেভেণ্ট যিবিলাক ডকুমেণ্টছ, কণ্টেক্ট ইনফৰ্মেশ্যন, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু আপোনালোকৰ চিভিখন দিব লাগিব। এই গোটেইখিনি বস্তু আপোনালোকে